উত্তোলন কৰিবৰ কাৰণে মই আমন্ত্ৰণ কৰি অতিথিসকলক অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ ভাল মুহূৰ্ত, আমাৰ কাৰণে ভাল মুহূৰ্ত। মঞ্চ মুকলি কৰাৰ কাৰণে আমাৰ মাজত মানিকপুৰ জাতীয় গোৱালপাৰা জিলা জাতীয় বিদ্যালয় সংৰক্ষণ সমিতিৰ মাননীয় সভাপতি তৰুণ চাংমাই আমাৰ মাজত উপস্থিত হৈছে। তেখেতক আমি এখন ফুলাম গামোচাৰে সম্ভাষণ জনাম আৰু সম্ভাষণ জনাব আমাৰ মফিজ আলী ছাৰে। মই তেওঁক সম্ভাষণ যাচিবলৈ অনুৰোধ জনালোঁ। সকলোৰে হাত চাপ কৰি মই ছাৰক অনুৰোধ জনালোঁ, তেওঁ আমাৰ মঞ্চ মুকলি কৰি দিয়াৰ কাৰণে মই অনুৰোধ জনালোঁ। ছাৰক এতিয়া আমাৰ মঞ্চ মুকলি কৰিব আমাৰ সন্মানীয় অতিথিয়ে। ছাৰক দুভাগ হ'বলৈ মই অনুৰোধ জনাইছোঁ। সন্মানীয় মানিকপুৰ জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকক প্ৰমুখ কৰি মানিকপুৰ জাতীয় বিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, গোৱালপাৰা জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক ৰাজা নালিয়ামৰীয়া, আমাৰ গোৱালপাৰা জিলা সমন্বয়ৰক্ষী সমিতিৰ উপদেষ্টা ৰাজা আলী ডাঙৰীয়া, অন্যতম সদস্য ৰাভা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা হাবৰাঘাট মহাবিদ্যালয়ৰ অধ্যাপক ডাঙৰীয়া, সন্মানীয় অভিভাৱক অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে মই আপোনাসকললৈ পলমকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিহাসত অতি গৌৰৱৰ দিন, কিয়নো এই দিনটোতেই মানিকপুৰ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা হৈছিল। খুব সম্ভৱ মোৰ যদি ভুল হোৱা নাই, এইটো ৮ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস হ'ব লাগে। ৮ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, এই দিৱসৰ যি